নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই এমডি আসাম ব্লগ সেকেন্ড ব্লগ গতিকে মোৰ এমডি আসাম ব্লগলৈকে সকলোকে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো মোৰ ফালৰ পৰা লগতে আমাৰ পৰিয়ালৰ ঘৰৰ ফালৰ পৰা লগতে আজি মই মোৰ একচুয়ালি আমাৰ বিহুৰ দিনত যেহেতু যুগ যুগ ধৰি আমি এটা গৰু ধোৱা যেটো উদযাপন আমি কৰি আহিছো যে ৰাতিপুৱা মানুহে গৰু ধুৱাই তাৰহেত গৰু ধুৱাই পেনে এৰি দিয়ে আৰু কেনেকে ধৰণৰ গৰু ধুৱাই কি ধৰণে কি মানে সবখিনি ইয়াৰ ব্লগৰ জৰিয়তে মই সম্পূৰ্ণৰূপে দেখাম আৰু লগতে মই আজি চিনাকি কৰি দিছো লগত মোৰ আছে দেউতা আছে এইজনী দেউতা গটিকে আৰু লগতে ভাগিনীজনী আছে কৰিশ্মা দেখাই দিয়া এইটো ব্লগত আহি থাকে ই মাজে মাজে ব্লগিং কৰি থাকে আৰু এইটো ধুনু মোৰ একচুয়ালি দাদাৰ লৰা আৰু লগতে এইটো পেহা আছে আজি গটিকে মই এতিয়া মানে ক'ব খুজিছো যে আমাৰ ধৰ বিহুত কি মানে গৰু ধোৱাৰ কাৰণে কি লাগতিয়াল মানে বস্তুখিনি মই দেখাব খুজিছো একচুয়ালি এইটো নাহৰ পাত দেখিছে না এইটো নাহৰ পাতটো লাগে না এটা নাহৰ পাতটো লাগে আৰু এইটো হয়তো হল দিগলতি একচুয়ালি দিগলতি পাতটো অলপ পোৱা যায় যদিও পাহাৰ অঞ্চলত বেছিকে পোৱা যায় মানে আমাৰ একচুয়ালি ইফালে সব পাহাৰে আছে এইটো সাইড গটিকে আৰু মই যাম এতিয়া নদীৰ পাৰত কেনে গা ধুৱাই আৰু লগতে দেখিছে দিগলতি দীঘল পাত এইটো আৰু নাহৰ পাত এইখিনি অলপ থৈ দিম ইয়াতে আমাক লাগিব এটা গৰু গা ধুৱাব যাম তাৰ কাৰণে আৰু লগতে আৰু এইটো কি আছিল এটা এইটো মাখ আৰু এইটো আপোনালোকে আৰু লগতে আছে আৰু এইটো আছে দিগলতি পাতি এইটোতে গৰু কুবা যায় এইটো দি গৰু কুবা যায় কুবাই পাই লৈ যোৱা যায় মানে একচুয়ালি এইটো নহয় যে গৰু কুবৰ কাৰণে এইটো এটা নিয়মটো পালন কৰা হয় যেটো পৰম্পৰা আমাৰ নিয়ম আৰু লগতে আছে মই আৰু দেখাব গৈছো এইটো মেইন বস্তু মালা দেখালে চাইবেনে হালধি আছে বেগেনা আছে পানীলাও আছে অলপ এনেকে দাঙি দে থৈকৰা আছে হালধি বেগেনা থৈকৰা টেঙা আৰু লগতে লাও আছে গটিকে আৰু এই মালাটো আমাৰ যেতিয়া গৰু গা ধুৱাব যায় তেতিয়া এই মালাটো হাল হলনি কৰা হয় তিনিবাৰ মানে এজনে গা ধুৱালে হিয়াৰ লগত গোটেইখিনি দিগলতি মানে সবখিনি বস্তু মানে হলুৱা যায় এক্সচেঞ্জ কৰা যায় তিনিটাৰ লগত তাৰ পিছত ঘৰত আনি পেনে ৰখা যায় তাৰ পিছত আৰু ঘৰত অহাৰ পিছত আৰু এটা লাষ্টত হেৰি কৰে থুপা দেই না থুপা দিয়ে বস্তুখিনি আৰু কিবা কানি আৰু তাৰা কি লাগে এটা থুপাত তৰা লাগে আৰু হেৰি চাই তামোলৰ পাত মই আপোনালোকে আৰু লগতে আৰু এটা আমাৰ গৰু ধুৱাওঁতে মানে এটা মানে ডায়লগ আছে এই ডায়লগটো মই দেউতাই জানে দেউতাৰ ডায়লগটো কৈ দিয়কচোন মানে যেনেকৈ আমি গৰু কেনেকৈ ধুৱাওঁ যেতিয়া গৰু ধুৱাব যাওঁ গৰু ধোৱাটো এই দীঘলতি পাতটোতে প্ৰথমে জাৰা যায় আৰু দীঘলতি দীঘল পাত গৰু কোবাওঁ জাত লাও খা বাওনা খা বছৰে বছৰে বাঢ়ি যা মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু এনেকুৱাকৈ কোৱা যায় আমাৰ পৰম্পৰাৰ নিয়মটো মই একচুয়ালি আমাৰ মাক পৰিচয় কৰি দিয়া নাছিলো এইজনী মোৰ মা হয় গতিকে এইটো মোৰ মা গতিকে আপোনালোকে দেখিব পাৰিছে অলপ নমস্কাৰটো দি দিয়ে সকলোৱে লগতে দেউতাটো দেখাই পেলাই দেউতাই ক'লে কথাখিনি বিহুৰ বিষয়ে ক'লে মোৰ মা আৰু লগতে আমি এতিয়া মায়ে গা চা ধুলে চাগে না আৰু মায়ে মানে গা ধুওঁতে আজি বিহুৰ দিনত কি আমাৰ ধুনি জানে না এবাৰ কৈ দিয়ে আৰু দিগলতি দীঘল পাত গৰু কুবাই জাত লাও খা বেগনা খা বছৰে বছৰে বাঢ়ি যা বাকী এতিয়া বলক বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে সকলোৱে গতিকে আমি এতিয়া গৰুৰ গা ধুৱাব যাব লাগে গৰুটো দেখাই দিছোঁ এইটো গৰু আছে আৰু পিছফালেও আছে আমাৰ গৰু গতিকে আমি গা চা ধুৱাব যাব লাগিব গতিকে বলক বন্ধুসকল দেৰি নকৰোঁ পলম নকৰোঁ গৈ থাকোঁ গতিকে আমাৰ ভিউজাৰবিলাকে দেখিব পাৰিছে যে মই আজি বৰ্তমান আহি পালোহি নদী পাৰ গতিকে ইয়াতে পৰম্পৰাভাৱে আমাৰ গৰু ধুওৱা হয় ৰাতিপুৱাৰ পৰা একচুৱেলি মোৰ অলপ এনেকৈ গৰুবিলাক খেদি লৈ অহা হয় আৰু গা ধোৱাৰ কাৰণে এনেকৈ আপোনালোকে দেখিছে যে গৰুবিলাক এনেকৈ খেদি লৈ অহা হয় ঘৰৰ পৰা গোটেই পৰিয়াল নিজৰ দেউতাক আছে ল'ৰা আছে খুৰাক আছে এনেকৈ লৈ আহে গৰুখিনি খুব ধুনীয়াকৈ তলত নমাব এতিয়া একচুৱেলি মোৰ অলপ লেট হ'ল আমাৰ গৰু ধুৱাই আছে আপোনালোকে দেখিব পাৰিছে যে একচুৱেলি লাও বেঙেনা আৰু যিটো মাহ হালধি সানি পেনে গৰু ধোৱা হয় গতিকে এক ছেকেণ্ড
এইটো ক'লে ভাল আছিলে যে মানুহ হেৰি এইটো মাহ হালধিটো গৰুক মানে পৰম্পৰাভাৱে মানে যিটো ধুৱাই আহে কিহৰ কাৰণে এইটো বগীবাৰীৰ মানে বিহু এইটো পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে আজি মাহ হালধিৰে গৰুক গা ধুৱাইছোঁ হয় লাও বেঙেনা দি গতিকে আমি সমূহ ৰাইজে ইয়াতে গৰুক গা ধুৱাওঁ আৰু আমিও নিজে ধুইছোঁ আৰু আমাৰ পৰম্পৰা এটা মানে বিহু এইটো উৎসৱ পালন কৰোঁ আৰু একচুৱেলি গৰু ধোৱাৰ পিছত এনেকৈ মানে গৰুবিলাক উঠাই দিয়া হয় দৌৰা হয় আৰু গৰুবিলাক এনেকৈ মানে পাৰ হৈ যাব খোজে কিন্তু সিহঁতে সাঁতুৰি সাঁতুৰি ঘূৰাই লৈ অহা হয় গৰুবিলাক এতিয়া মানে ধুৱাই দিলে গৰু বন্ধুসকল গতিকে মোৰ লগত আছে ৰাতুল দা আৰু লগতে জিতুল দা আছে বেক চাইড লগতে ৰাতুল দা এই আমাৰ যিটো পৰম্পৰা বিহুটোৰ বিষয়ে অলপমান ক'লে বেছি ভাল আছিল আমি যিটো পালন কৰি আহিছোঁ পৰম্পৰা মানে আজি গৰুৰ বিহু অসমীয়া আমাৰ ৰাইজৰ বাপতিসাহোন বহাগ বিহুৰে প্ৰথম দিনটো আজি বিশেষকৈ আমাৰ গৰুসকলক বা যিখিনি গৰু থাকে গৰুখিনিক আমি গৰু ধুৱাওঁ লাও বেঙেনা খুৱাওঁ তাৰ লগতে গধূলি হ'লে নতুন পঘাৰে আমি বান্ধি ধূপ ধূনা জ্বলাই গৰু বিহু এনেকৈ পালন কৰোঁ আৰু আজি যিখিনি গৰু বিহু আমি এইগুলো আজি মানুহ অলপ কম আমাৰ ইয়াতে বৰষুণ বতৰৰ কাৰণে বা কিছুমানে আগতে আহিছে কিছুমান এতিয়া পিছত আহিব তো এনেকৈ আমি গৰু বিহু পালন কৰিছোঁ আৰু খুব ভালে লাগে গম পালে আৰু লগতে লৈ আছে লাও এই মাগলতি লৈ আছে দীঘলতি লৈ আছে লগতে লাও বেঙেনাৰ মালা অলপমান মালা অলপ ফলদিও কৰিলোঁ গৰু বিহুৰ এইখিনিয়ে পৰম্পৰা আৰু কিছুমান জেগাত ঠাই বিশেষে বেলেগ বেলেগ থাকে আমাৰ এইখিনিত এইখিনি আমি কৰোঁ গতিকে ভাল লাগিল বন্ধুসকল আপোনালোকে জানিলে কথাবিলাক গৰুৰ বিহুৰ বিষয়ে আৰু লগতে আমাৰ জিতুল দা চিনি পাইছে ডিফেন্সৰ হয় মানে বিহু বুলি ক'লে এসপ্তাহ আগতে ছুটি ল'বই আমাৰ অসমীয়া মানুহে গতিকে আমি ৰৈ নাথাকোঁ আৰু ঘৰত ময়ো বিহু বুলি আজি ঘৰত আহি গৈছোঁ পূৰা ৰাতি আহিছোঁ গোটেই গৰু ধুৱামে আৰু একচুৱেলি মই অলপমান পিছত ময়ো ধুৱাম গৰু গতিকে লৈ আহিম গতিকে জিতুল দা বহুত ভাল লাগিল কেনেকুৱা লাগিল খুব ভাল লাগিল এইটো যিটো প্ৰগ্ৰাম হ'ল আমাৰ যিটো ইভেণ্ট হ'ল সেইটো মানে কি হয় আমাৰ ফৌজৰ মানুহৰ কাৰণে কি হয় এই বহাগ বিহুটো আপোনাৰ এসপ্তাহমান আগতে মই ছুটি আহিলোঁ আৰু এই যিটো খন্তেক আপোনাৰ এইটো মনত ৰাখি আৰু 6 মাহ ছুটি এক্সটেণ্ড হৈ যায় মানে 6 মাহ আৰু ছুটি নাখাটো আপোনাৰ তেনেকুৱা হয় আমাৰ তো খুবেই ভাল লাগিল সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ জয় হিন্দ লগতে খুৰাই গৰু গা ধুই আহিলে গতিকে ধুৱাই আহিলে খুৰাই গৰুৰ গাটো কেনেকুৱা ধৰণে মানে আমি ঘৰৰ পৰা যিটো খেদি লৈ আহোঁ আৰু এইটো পৰম্পৰাগতভাৱে আমি পালন কৰিছোঁ কিমান ভাল লাগিলে আজি কেনেকুৱা লাগিলে একদম ধুনীয়া বহুত ভাল লাগিছে কিবা ক'ব নেকি ৰাইজক সকলোকে অসমবাসীক কিবা এটা ক'ব নেকি বিহুৰ ৰাইজৰ সকলোৰে আৰু ভাল হওক আৰু ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোকে নাই গতিকে ভাল লাগিলে একদম ধুনীয়া তেখেতে আমি এনেকৈ একচুৱেলি আমাৰ গাঁৱত পৰম্পৰাভাৱে আমি সৰুৰ পৰাই জন্মৰ পৰা সৰু যেতিয়া মানে জানিব পাৰোঁ যে নদীৰ পাৰত আহিম গা ধুম তেতিয়াৰ পৰা পালন কৰি আহিছে এখেতসকলক আমি তেতিয়াৰ পৰা লগ ধৰি আহিছোঁ আৰু তেখেতৰ গতিকে বন্ধুসকল আমাৰ লগতে অৰূপদা আছে গৰু গা ধোৱা হয়তো অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে ৰঙালী বিহুটি সুকলমে পাৰ হওক তাৰে কামনা কৰিলোঁ আৰু লগতে গৰু ধোৱা এইটো পৰম্পৰাটো কেনেকুৱা লাগে আপোনালোকে মানে এইটো আমাৰ বাপতিসাহোন ৰঙালী বিহু হৈছে আমাৰ বাপতিসাহোন গতিকে গৰু ধোৱা এটা পৰম্পৰা আছে আজি নহয় আমাৰ ককাহঁতৰ দিনৰ পৰা এইবিলাক চলি আহিছে আৰু অসমীয়া সংস্কৃতি ইয়াক যদি আমি জীয়াই নাৰাখোঁ ৰাখিব পাৰোঁ গতিকে বিহু গৰু ধোৱা মানুহ বিহু বিহুৱান লোৱা এইটো আমাৰ হৈছে এটা সংস্কৃতি পৰম্পৰা সেয়েহে এইবিলাক আমি পুৰণাকলীয়া সংস্কৃতিবোৰ আমি জীয়াই ৰাখিব লাগে নিশ্চয় যাৰ কাৰণে আমি সকলোৱে আমাৰ ডেকা বুঢ়া বুলি নহয় সকলোৱে মিলিজুলি কামবিলাক কৰিব লাগে সকলোৱে পাৰ হ'ব লাগে সেইটোৱে আৰু একচুৱেলি এনেকৈ জাৰা হয় মালাৰে মানে যোনে তলত বেছি গৰাৰ পানী বাঢ়িছে আৰু লগতে বৰষুণ দি আছে আপোনালোকে দেখিছে বতৰটো গতিকে বন্ধুসকল মানে একচুৱেলি মই আপোনালোকক বাকীখিনি দেখালোঁ যে নদীৰ পাৰত গৈ পিনে মানে কেনেকৈ গৰু গা ধুৱাই একচুৱেলি আমাৰ বৰষুণো আহিল তাৰ পৰা মই অহাৰ পিছত বহুত ডাঙৰ বৰষুণ হ'ল যিটো গৰা নদীৰ গৰা তাৰ কাৰণে এতিয়া গৰুটো নিয়াৰ কাৰণে বহুত অসুবিধা হৈছে আৰু দেউতা বয়স হৈছে সেইকাৰণে মই ভাবিছোঁ আমি ঘৰতে গা ধুৱাম যিহেতু পৰম্পৰাটো আমি পালন কৰোঁ এইবাৰ মানে যোৱা নহ'ল আৰু যি নহওক ঘৰত কেনেকৈ গা ধুৱাওঁ কওঁ এইটো মাহ হালধি আৰু গৰুক একচুৱেলি দিব লাগে মাহ হালধিটো
জাত জাত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাইলে সৰু বাপেৰে সৰু তই হবি বৰ গৰু দীঘলতি দীঘল পাত গৰু কিবা জাত জাত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাইলে সৰু বাপেৰে সৰু তই হবি বৰ গৰু আৰু লগতে মাহ হালধিৰে এইটো গৰুক গা ধুৱাব লাগে আৰু মই নিজে গা ধুম মাহ হালধি সানি পিনে মই নিজে গা ধুব লাগিব মানে আমাৰ অসমীয়া যিহেতু বাপতি শাওনৰ যিটো আমাৰ অসমীয়া বিহুৰ মানে প্ৰথম দিন আৰু বছৰৰ প্ৰথম দিন তাৰ কাৰণে মানুহে মাহ হালধিৰে গাটো ধুই পিনে খুব ধুনীয়াকৈ উদযাপন কৰে বিহুটো গৰু আৰু ইয়াৰ গা ধোৱাৰ পিছত সন্ধিয়া ধূপ জ্বলোৱা হয় মানে থোপা দিয়া হয় একচুৱেলি থোপা দিয়া হয় লগতে নতুন বছৰ আমাৰ অসমীয়া মাহৰ নতুন বছৰৰ বিহুৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আকৌ এবাৰ কৈছোঁ শুভেচ্ছা অসমবাসীলৈকে সকলোকে শুভেচ্ছা জনালোঁ আমাৰ ঘৰৰ পৰিয়ালৰ পৰা লগতে মোৰ চেনেলটো যদি আপোনালোকে চাই পিনে ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব শ্বেয়াৰটো কৰি দিব নতুন ব্লগ পোৱাৰ কাৰণে গতিকে ধন্যবাদ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোৱে